গুড মৰ্ণিং। প্ৰতিটো দিন একেধৰণে নাযায়, কিন্তু দিনটোৰ আৰম্ভণিটো যদি অলপ শান্তি আৰু ভাল লগা ধৰণে হয় তেন্তে এটা সাধাৰণ দিনো বহুত ভাল হৈ পৰে, হয়নে? আজি ৰাতিপুৱাই উঠি প্ৰথমে মোৰ গৰম পানী গ্লাছটো মই খাই ল'লোঁ। তাৰপিছত বিচনাখন চাফা কৰি ঘৰখন লাহে লাহে অলপ চাফা কৰি আছোঁ। ঘৰখন চাফা হোৱাৰ পিছতহে মনটো অকণমান পাতল লাগে, নহ'লে এনেকুৱা লাগে যে মূৰত বহুত ডাঙৰ বোজা এটা আছে, নহয় জানো? আৰু আজি আমাৰ মধুৰিআমৰ গছৰ প্ৰথমটো ফল ছিঙি খাম। মানে নতুন গছ হয় আৰু বেছি ফল লগা নাই, এটা দুটাই লাগিছে, হ'লেও পকিছে আৰু চৰাইবোৰে খাই আছে। চৰাইবোৰে খাই থকা দেখি ভাবিলোঁ আজি ময়ো খাই চাওঁ কেনেকুৱা লাগে। আৰু মধুৰিআমটো যে ভিতৰত গুলপীয়া হয়, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। এনেকুৱা গুলপীয়া মধুৰিআম আগে পিছে আমাৰ ঘৰত নাছিলে, এইবাৰহে প্ৰথম হৈছে। আৰু বজাৰৰ পৰা কিনি খোৱা আৰু এনেকৈ গছৰ পৰা, বিশেষকৈ নিজে লগোৱা গছৰ পৰা ছিঙি খোৱা একদম সম্পূৰ্ণ বেলেগ অভিজ্ঞতা, নহয় জানো? আৰু একদম ৰাতিপুৱাই মিঠা মিঠা মধুৰিআম খাই উঠি এতিয়া যাওঁ গা পা ধুই ধুনীয়াকৈ একদম পৰিষ্কাৰ ফ্ৰেছ হৈ গ'লোঁ। আৰু দিনটো ইমান